হেল্ল' গাইজ, পাহি আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালেই। আজিনো এনেকৈ কেলৈ আছোঁ, সদায়তো লেতেৰি পেটিকৈ থাকোঁ ঘৰৰ ড্ৰেছত। আজিনো মেখেলা চাদৰ পিন্ধি অলপ টিপটপ ষ্টাইল মাৰি কেলেবাৰ আছোঁ জানেনে আপোনালোকে? মই ৰিলচ বনাই আছিলোঁ, সেইটো কাৰণে ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এতিয়া দুপৰীয়া হ'ল, কালিতো ভিডিঅ' কৰা নহ'লে, ইটো কৰোঁতে তো ভিডিঅ'টো ভাবিছোঁ এতিয়া দুপৰীয়া ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। ৰিলচ বনোৱা হৈ গ'ল, তেতিয়া অকণমান ভাগৰি গ'লোঁ ন, অকণমান বহিছোঁ। এইফালে টিকলি দেখিছে, আৰু মোৰ কেমেৰামেনটো আপোনালোকে জানেই, লুকু। আমাৰ কেমেৰামেনে ভিডিঅ' কৰি আছে, মই শিকাই দি আছোঁ। তো আজিনো কি কৰোঁ, মায়ে এইফালে ভাত বহাইছে, মই আজি ভাত কিটচেনলৈ যোৱা নাই। ৰাতিপুৱা বনোৱা মেলা হৈ গ'ল, খোৱা বোৱা চবকে দিয়া মেলা হৈ গ'ল। তাৰপিছতে ৰিলচ বনালোঁ। পিছবেলা আৰু মন নাযায়, কিন্তু ঠাণ্ডা আজিকালি অনুভৱ হ'ল। তো কালি বনাম বুলি মেকআপ চেকআপ কৰি মেলি ৰেডি, ৰিলচ বনাম বুলি, কিন্তু ইমানে ঠাণ্ডা লাগিলে নহয়, কম্বল লৈ শুই থাকিলোঁ এনেকৈ একদম কঁপি। তো সেইটো কাৰণে আগবেলাই যি কৰোঁ, এতিয়া দিনটো এনেকুৱা হৈছে ন, ঠাণ্ডাটো সোমাই গ'ল যেতিয়া মন নাযায় হ'ল। আৰু সেইটো কাৰণে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকিব। কি দেখাব পাৰোঁ, কৰিব পাৰোঁ নে নপৰোঁ, মুখত নুফুটেই কৰিব পাৰোঁ নে কণ্টিনিউ নোৱাৰোঁ, তো নাজানো। আৰু তো ইয়াৰ পৰা আৰম্ভ কৰি দিছোঁ। ভাবিছোঁ অলপ ধুনীয়াকৈ আছোঁ তো ভিডিঅ'টো আৰম্ভই কৰি দিওঁ, সেইটো কাৰণে কৰি দিলোঁ। তাৰপিছত এতিয়া পাকঘৰত যাম, ড্ৰেছ সলাব লাগিব, আকৌ পাকঘৰত যাবলৈ আছে। খানা চানা আধা কি হৈছে মই নাজানো, আজিতো নিৰামিষ মঙলবাৰ, তো সেইটো কাৰণে ইমান টেনশ্যন নাই। আগৰ ভিডিঅ'টোত কৈছিলোঁ মাছ মাংস থাকিলে অকণমান মাৰ দিগদাৰ হয়, নহ'লেতো মই এতিয়া পটাপট যাম আৰু বনাই দিম, ড্ৰেছ সলাওঁগৈ। এয়াই আৰু বোৱাৰী হোৱা এয়াই, ভালেই পাওঁ, এনজয় কৰোঁ, খানা চানা বনাই এনজয় কৰোঁ। সেয়াটোতেই আৰু বেয়া নাপাওঁ যে বনাব লাগে বুলি, সেই বেয়া নাপাওঁ। মই এনজয় কৰোঁ, মই খানা চানা বনাই মই কিটচেনৰ হেৰি কৰি, সেইকাৰণে সদায় আপোনালোকক সেই বনোৱা কৰা সেয়াই দিওঁ। আমি বাৰীখন সৰুকৈ আগফালে গৈছোঁ, যিহেতু আমাৰ ছাগলী ইয়াত বহুত আহে, সেইটো কাৰণে এতিয়া চফা কৰিবলৈ লগাই দিছোঁ। টাববোৰ বহুত আছে, টাব এইবাৰ ফুল পুলি নাজানো, যিমানখিনি পাৰোঁ লগাম। আৰু এই টাববোৰ গোটেই বেয়া হৈ গৈছে, এইবোৰ চফা কৰিব লাগিব। এখন ফুলনি বাৰী, এনেই ফুলনি আৰু চিম্পলকৈ জেওৰা দি লৈ গৈছিলোঁ। লোকৰ ছাগলীবোৰ আহে ন, খাই দিয়ে, সেইটো কাৰণে এনেকৈ জেওৰা দি লগাব লগা হৈছে। তেনেকৈ অপেন থ'বই নোৱাৰোঁ। এতিয়া তাক চফা কৰাইছোঁ মই, চিকাচ আজি চফা কৰি আছে, এইটো আমাৰ চিকাচ। আৰু এখন আছে, এইকেইটা জংঘল হৈ গৈছে, দেখিছেনে? জংঘল, এইবোৰ ঠিক ঠাক কৰাবলৈ কাৰণে আজি ৰেডি কৰিছোঁ। আৰু আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। বলবোৰ মেলি দিছে গোটেইবোৰ, এয়া লুকু, আমাৰ গ'লো, এইবোৰ ইহঁতে একদম মজা লৈ আছে, কামত ব্যস্ত, চবেই চবৰ কামত ব্যস্ত। এতিয়া আহি গ'লোঁ পাকঘৰত, কাপোৰ কানি সলাই ল'লোঁ। তাৰপিছত পাকঘৰত আহিলোঁ। পাকঘৰত এয়া আজি আমাৰ নিৰামিষ আছে, জাতিলাও আলু ভাজি। তাৰপিছত এইফালে দাইল মই বহাই দিছোঁ, দাইলটো তেল মাৰিলোঁ, তেল মৰা হৈ গ'ল। এতিয়া ভাজি বনাম। তাৰপিছত মায়ে যোনে খাই, টিকলিহঁতৰ কাৰণে মাছ ফ্ৰাই কৰিব। তাৰপিছত মই চাগে টাইম যদি হয়, মই চালাড এখন বনাম বুলি ভাবিছোঁ। এতিয়া কি হয়, দাইল উতলি আছে, ভাজি বনাওঁ, চাই থাকিব ভিডিঅ'টো। পাঁচফোৰণ অকণমান আৰু শুকান জলকীয়াতে আৰু পিঁয়াজ দি দিছোঁ মোৰ জাতিলাও ভাজিৰ কাৰণে। এইফালে দাইলখন ইমান ধুনীয়াকৈ উতলি আছে, দেখিছেনে? এতিয়া চালাড বনাইছোঁ। দাইল মোৰ হৈ গ'ল, ভাজি বহাই থৈ আছোঁ, হ'ব আৰু 2 মিনিটমান আছে। এতিয়া অকণমান ভাবিছোঁ চালাড বনালে, যিহেতু নিৰামিষ, চবৰে ভাত নাযাব। মায়ে মাছ ফ্ৰাই কৰি আছে, যোনে মাছ খায়। আজি টিকলিহঁতে খাব, যিহেতু আমাৰ টিকলিহঁতে নিৰামিষ খাবলৈ অকণ বেয়া পায়, তো সিহঁতে খাব সৰুখিনিয়ে, বাকী আমি ডাঙৰখিনি নাখাওঁ। গাজৰ, বিলাহী দুটা, পিঁয়াজ, এনেকৈ চালাড অকণমান বনাই দিম, সৰু চিম্পলকৈ। আৰু সেয়া চালাড দি ভাত খাব লাগিব। আপোনালোকে ভাত পানী খালেই চাগে ন? 1টা বাজিলেই, ভাত পানী খাই আজৰি হোৱাটো হোৱাই নাই, আমাৰ দেৰি হয় অৱশ্যে। এতিয়া 4টা বাজিলে বুলিলে আন্ধাৰ হৈ যায় নহয়। ঠিক আছে, ভিডিঅ'টো কণ্টিনিউ কৰি যাম, আপোনালোকে চাই থাকিব।
আমাৰ মানে চিমেণ্টৰ কোম্পানীৰ পৰা এইটো গিফ্ট দিছে, দিৱালীৰ গিফ্ট হয় বুলিয়ে আনবক্সিং কৰিলেই মানে অলপ চলপ তাই মানে খাওঁ লাগি গৈছে। তো কি দিছে তাই মানে চালে অলৰেডি, হ'লেও দেখাই দিছোঁ এবাৰ। আনবক্সিং হৈয়ে গ'ল। গণপতি বাপ্পা দিছে আৰু এটা কৃষ্ণাৰ দিছিলে, এইটো দোকানতে থাকিলে বোলো খোলা। ৱা, চান্দ পকৰী দিছে, ইমান ধুনীয়া দিছে চান্দ পকৰী। তুমি খাবা নাই? খাবা? কেলে নাখাবা? ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া 3:30 বাজিছে। আবেলি আমাৰ মুন্নাদাই ৰং কৰি আছে, আধাটো হৈছে। এতিয়া মই ভাবিছোঁ মই অলপ কৰি দিওঁ, এইখিনি আছে বাকী। কেনেকুৱা লাগিছে বাৰু? এই আমাৰ লুকু, সদায় দেখাটো মোৰ কেমেৰামেন এইজনী আমাৰ লুকু ভণ্টি। আৰু মোৰ কেমেৰামেনক আজি মই দেখাই দিছোঁ। কথা ওপৰখিনি মুন্নাদাই মাৰি দিব, মই গোটেইখিনি মাৰি লৈ লওঁ আৰু চাই থাকিব। মৰা হৈ গ'ল, আধা আধিতে সন্ধিয়া হৈ গ'ল। সেইটো কাৰণে ৱালত কম লাগিলে, মোৰ হাতত বেছি লাগিলে। দেখিছেনে? হেপী হোলী, আবতৰীয়া হোলী হৈ গ'ল। মোৰ মুখতো লাগি গ'ল, ক'ত লাগিছে আৰু এয়া ৱালত কম লাগিলে, মোৰ হাতত বেছি লাগিলে। এতিয়া সন্ধিয়া হৈ গ'ল, সন্ধিয়া হৈ গ'ল। এতিয়া মানুহবোৰে খুব চাই গৈছে, হৈছে ছোৱালী পেইণ্টাৰ ক'ৰ পৰা আহিলে। মই কৈছোঁ, বহুতক কৈছোঁ, লাগিলে ক'ব কণ্টেক্টটো, মই যাম। আৰু মোৰ হেল্পাৰ আছে লুকু, কালাৰ কৰা হৈ গ'ল। দেখিছেনে কেনেকুৱা লাগিছে? কমেণ্ট কৰিবলৈ। আধা ওখখিনি নোৱাৰিলোঁ কি ঘোঁৰাটোত উঠিবলৈ লাজ লাগে, মানুহবোৰে ঘূৰি চাই ডাংকাচি বুলি ক'ব। সেইটো কাৰণে ঘোঁৰাটোত নুঠিলোঁ। মানে অৰিজিনেল ঘোঁৰা কুটুবত সেইটো নহয়, কাঠৰ ঘোঁৰা। চকীত উঠিছোঁ, চকীত উঠি লৈ কৰিলোঁ। বাকী আকৌ কালি ৰাতিপুৱালৈ কৰিম। এতিয়া জোক ওলাব, যাওঁ। সন্ধিয়া হৈছে, জোকলৈ তামাম ভয় লাগে। বাই বাই। এতিয়া আকৌ ৰাতি হ'ল, ৰাতিৰ কাৰণে ভাত ৰেডি কৰিব হ'লেই। ঠিক আছে, তেতিয়াহ'লে আজি ভিডিঅ'টো ইয়াতে ৰাখিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ শ্বেয়াৰ কৰি দিব, প্লিজ শ্বেয়াৰ কৰি দিব। লগতে লাইক কমেণ্ট কৰিব নাপাহৰিব। ঠিক আছে, আজিলৈকে বাই বাই, টেক কেয়াৰ। আকৌ এটা আহি আছোঁ নতুন ভিডিঅ' লৈ। বাই।